নমস্কাৰ মই অংকুৰ আপোনালোক সকলোলৈ এছডিএছ এডুকেশ্যনলৈ স্বাগতম জনাইছো। আজি আমি আৰম্ভ কৰিম ফটোশ্বপৰ ক্লাছ 1। আমি ফটোশ্বপটো খুলিব হলে ইয়াত ডেস্কটপত থকা আইকনটো ডাবল ক্লিক কৰিলে খোল খাব। তা আপুনি ষ্টাৰ্ট বুটামতে গৈ ফটোশ্বপ বুলি সাৰ্চ কৰি দিলো, খোল খাব। ইয়াতে ফটোশ্বপ দেখা পাইছে, ইয়াতে ক্লিক কৰিলে খোল খাব। অলৰেডি মই খুলি থোৱা আছে ইয়াত টাস্ক বাৰত, গতিকে আমাৰ ফটোশ্বপটো খোলাৰ পিছত আহিব এইটো ইন্টাৰফেস। এইটো আমাৰ ফটোশ্বপৰ প্ৰথম ইন্টাৰফেসটো এইটো দেখা পাইছে। প্ৰথমতে আপোনাক ইয়াতে ফটোশ্বপ খোলাৰ লগে লগে ওয়েলকাম স্ক্ৰীন এখন দেখা দিছে, য'ত নেকি আপোনাৰ ফটোশ্বপৰ লগত ৰিলেটেড অলপ ইনফৰমেশ্যন কোম্পানীৰ ফালৰ পৰা প্ৰভাইড কৰা হয়। এইখিনি আমাৰ ৰিসেন্ট ফাইলবিলাক আমি অলপ আগত ইউজ কৰি যোৱা বা আগতে ইউজ কৰি যিবিলাক আমি ইউজ কৰিছিলোঁ ফাইল, সেই ফাইলখিনি ইয়াত শ্ব' কৰি আছে, ৰিসেন্ট ফাইল এইখিনি। ইয়াতে আপোনাৰ নেক্সট অপশ্যনটো ফটোশ্বপ। আমি নামটোতে ফটোশ্বপ নামটোতে আমি গম পাইছোঁ যে ফটোৰ লগত ৰিলেটেড ফটো এখন আমি এডিটিং কৰিব পাৰিম, তাক কাট কৰিব পাৰিম, কপি কৰিব পাৰিম, নতুন ফটো এখন বনাব পাৰিম, তাক ডিজাইন কৰিব পাৰিম, বা আপুনি নতুন ফাইল এটা বনাব পাৰিব। ফাইলত আপুনি বা ৱেব ডিজাইনৰ কাৰণে লাগে, আমাৰ মোবাইল এপ ডেভেলপমেণ্টৰ কাৰণে লাগে ফটোশ্বপ। ফটোশ্বপ হৈছে এটা ৰাষ্টাৰ বেছ ছফ্টৱেৰ। ৰাষ্টাৰ বেছ মিনছ হৈছে আপোনাৰ পিক্সেলৰ লগত কাম কৰে। ৰাষ্টাৰ এণ্ড ভেক্টৰ, পিছত আমি আলোচনা কৰিম ৰাষ্টাৰ আৰু ভেক্টৰৰ বিষয়ে। বৰ্তমান ইমানে জানি থওক যে ৰাষ্টাৰ গ্ৰাফিক্সটো সদায় আমাৰ পিক্সেলৰ লগত কাম কৰে, আৰু ভেক্টৰ গ্ৰাফিক্সটো আপোনাৰ মেথমেটিকেল কেলকুলেশ্যনৰ শেপৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যিমানে জুম নকৰক কি ফাটি নাযায় কেতিয়াও। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ। আমাক এটা নতুন ফাইল লাগে, নিউ বুটামত ক্লিক কৰিম। ক্লিক কৰাৰ আপোনাৰ এখন উইণ্ড' ওলালে ইয়াতে। যদি আপোনাৰ ৱেলকাম স্ক্ৰীনখন নাহে তেতিয়া ইয়াৰ পৰাও আপুনি ফাইল নিউ কৰিলেও ইয়াৰ পৰাও একেখন স্ক্ৰীনে দেখা দিব। ইয়াত আপুনি দেখা পাইছে এইখিনি ৰিচেণ্ট চাইজ, এইখিনি আমি আগতে যিবিলাক চাইজ ইউজ কৰি গৈছোঁ সেই চাইজখিনি ইয়াত আছে। নেক্সট আপোনাৰ ছেভড, যিটো চাইজ আপুনি বাৰে বাৰে ইউজ কৰি থাকে তাক আপুনি ছেভ কৰি ল'ব পাৰিব। ইয়াতেতো আমি শিকিম পিছত, বাকী পিছত যেনেকৈ আপুনি ফটো প্ৰিণ্ট কৰিবৰ কাৰণে লাগে প্ৰিছেট হয়, প্ৰিছেট অলৰেডি দিছে। লিগেল চাইজ A4 চাইজ, আমাৰ A4 চাইজৰ পেপাৰটো সকলোৱে জানে, A4 চাইজ, A6, A5 এনেকৈ এইবিলাক ইণ্টাৰনেশ্যনেল পেপাৰ চাইজ হয়, প্ৰিছেট হয়। আৰ্ট এণ্ড ইলাষ্ট্ৰেশ্যনৰ কাৰণে লাগে, বা আপোনাক ৱেব ডেভেলপমেণ্ট, ৱেব ডিজাইনিঙৰ কাৰণে লাগে, এটা ৱেবছাইট বনাবৰ কাৰণে, ডিজাইন দিবৰ কাৰণে লাগে, তেতিয়া ৱেবৰ কিছুমান আপোনাৰ প্ৰিছেট দিয়া আছে ইয়াত দেখিছে। নেক্সট আমি মোবাইল এপছ ডেভেলপমেণ্টৰ কাৰণে আছে, এইখিনি মোবাইল এপছৰ যদি আমি ডিজাইন দিব বিচাৰোঁ তেতিয়াহ'লে দিব পাৰোঁ। ইয়াতে UI ডিজাইন কৰিব পাৰোঁ। আৰু ফিল্ম এণ্ড ভিডিঅ'ছ কাৰণে দিছে প্ৰিছেট, এইখিনি সেই প্ৰিছেটখিনি আমি দেখিছোঁ। নেক্সট আমি এতিয়া যাওঁ, আমি ৰাইট ছাইডে পেনেলটোত চাব। ইয়াতে ৰাইট ছাইডৰ পেনেলটোত আছে প্ৰিছেট ডিটেইলছ, অৰ্থাৎ আপোনাৰ চাইজৰ ডিটেইলছটো। চাইজৰ বিষয়ে জনাৰ আগত আমি জানি লওঁ, যিহেতু ফটোশ্বপ হৈছে এটা ৰাষ্টাৰ বেছ ছফ্টৱেৰ মানে ৰাষ্টাৰ বেছ ছফ্টৱেৰ মানে হৈছে পিক্সেলত কাম কৰে। গতিকে আমি যি বনাম, যেনে ফ্লায়াৰ্ছ বনাম, ব্ৰাউচাৰ্ছ বনাম, বা মোবাইল এপ ডিজাইন কৰিম, বা ৱেবছাইট ডিজাইন কৰিব বিচাৰিছে, তাৰ চাইজ প্ৰথমতে আমি জানিব লাগিব। নহ'লে পাছত ইচ্ছা কৰি আমি তাক ডাঙৰ বা সৰুটো কৰিব পাৰিম, বা ডাঙৰ কৰিব নোৱাৰোঁ, কাৰণ ৰাষ্টাৰ ইমেজৰ পিক্সেল সৰুৰ পৰা ডাঙৰ কৰিলে ফাটি যাব আপোনাৰ, আৰু দেখিবলৈ বহুত বেয়া হৈ যাব। গতিকে প্ৰথমতে আপুনি জানিব লাগিব আপোনাৰ চাইজটো কি দিব, আপুনি চাইজটো কিমান চাইজ, সেইটো আমি আগতে জনাটো জৰুৰী, আমি জনাটো দৰকাৰ। যদি আপুনি বেলেগ ফটো এখন যদি এডিট কৰে তেতিয়াহ'লে আপোনাৰ চাইজৰ বিষয়ে ইমান প্ৰয়োজন নাই, যদিহে আপুনি ফটোখন প্ৰিণ্ট নকৰে। যদি প্ৰিণ্ট নকৰে তেতিয়া ডাইৰেক্টলি আমাৰ চিম্পল ফাইলত যাম, অ'পেন কৰিম, দেখাম কেনেকৈ অ'পেন কৰোঁ, আমি কেনেকৈ ফটো এখন এডিটিং কৰিব পাৰিম, তাক আমি ফাইলত গৈ অ'পেন কৰিম। অ'পেন কৰাৰ পিছতে কেনেকৈ এডিটিং কৰিব পাৰোঁ তাক চাইজৰ। কিন্তু নতুন আমি যেতিয়া ডকুমেণ্ট এটা বনাব যাম চাইজটো জনাটো দৰকাৰ আমাৰ। গতিকে লৈ ইয়াতে আমি চাইজটো জানিব লাগিব যে আমি ফটো এখন বনাম, ইয়াত চাইজ কি দিম, প্ৰিছেট ডিটেইলছ। ইয়াতে আপোনাৰ অপশ্যনখিনি থাকিব, ইয়াত আপোনাৰ নামটো দিব কৈছে। আপুনি যে ফটোখন বা আপোনাৰ ডকুমেণ্টটো বনাব, প্ৰিণ্ট কৰিব, যেনে ফটো এখন বনাব আপুনি, বা আপুনি ৱেবছাইট এটা ডিজাইন কৰিব লৈছে, মোবাইল এপছ এটা ডিজাইন কৰিব লৈছে, ইয়াত প্ৰিছেট থাকে। এইখিনি প্ৰিছেটত অলৰেডি 6x4 ইঞ্চি 300 PPI কাক কয় তাকো বুজিম, 6x4 ইঞ্চি কাক কয় তাকো বুজিম। আমি ইয়াতে বুজি লৈছোঁ আনটাইটল
অৰ্থাৎ আপোনাৰ ফটোখনৰ এডিট কৰা ফটোখনৰ আপুনি নামটো দিব লাগে বা আপোনাৰ প্ৰজেক্টটোৰ নাম দিব লাগে আমি নাম এটা দি দিছো SDS ইয়াত আপোনাৰ এককটো হৈছে ইঞ্চিটো চাব পাৰে আপুনি পিক্সেলটো চাব পাৰে ইঞ্চি পিক্সেল সেন্টিমিটাৰ মিলিমিটাৰ পইণ্টছ পিকাছ যিহতে না চাওক আপুনি এককটো চাব পাৰে ইয়াত আমি পিক্সেলত চাইছো পিক্সেলত চালে আমাৰ 2100 into 1500 ইয়াৰ মিন্সটো হৈছে উইথ সদায় বহলটো কোৱা হয় উইথ আৰু হাইট যেটো আপোনাৰ উচ্চতা ওখটো কোৱা হয় হাইট আমাৰ উইথটো আছে ফটোখনৰ উইথটো হ'ব 2100 পিক্সেল ইনটু হাইটটো হ'ব 1500 পিক্সেল আৰু ইয়াতে ওৰিয়েন্টেশন কেটা দিয়া আছে ওৰিয়েন্টেশন দুটা যদি ওৰিয়েন্টেশন আমি পোৰ্ট্ৰেইট দিও পোৰ্ট্ৰেইট দিলে আমাৰ ফটোখন থিয় হৈ আহিব অৰ্থাৎ হাইটটো বেছি হ'ব ওয়েটটো কম হ'ব ইয়াত উলটি গল আপুনি দেখিব পাইছে ওয়েটটো 1500 হৈ গল হাইটটো 2100 হৈ গল নেক্সট যদি আমি ল্যান্ডস্কেপ যদি পথালিকৈ চাব বিচাৰো তেতিয়া হলে ল্যান্ডস্কেপত ক্লিক কৰি দিম তেতিয়া পথালি লাগিব নিশ্চয় হাইটটো কম হ'ব আৰু ওয়েটটো বেছি হ'ব নহয় জানো ৰিজল্যুশন 300 ৰিজল্যুশন 300 means 300 ইয়াত দিয়া যায় পিক্সেল কাকৈ বুজিম পিছত পিক্সেল আপোনালোকে দেখা পাইছে হয়তো ঠিক আছে বাৰু মই বুজাই দিম পাছত পিক্সেলটো হৈছে আপোনালোকৰ নিজৰ ক্যামেৰাত কেতিয়াবা ফটো মাউতে চাবচোন জুম কৰি চাব অভাৰ জুম কৰি চাব তেতিয়া দেখা পাবগে সৰু সৰু কিছুমান চাৰিচুকীয়া ৰেক্টেঙ্গুলাৰ ফৰ্মত কিছুমান বক্স দেখা পাব সেইখিনিকে এটা পিক্সেল বুলি কয় ৰিজল্যুশনটো হৈছে 1 পিক্সেল পাৰ ইঞ্চি এককটো দেখিছে পিক্সেল পাৰ ইঞ্চি অৰ্থাৎ 1 ইঞ্চিত কিমানটাকৈ পিক্সেল থাকিব ইয়াত দিয়া আছে 300 আমি 300 নকৰো 100 কৈ দিছো যেহেতু 300 1 ইঞ্চিত 300 পিক্সেল কে কৈ দিলে ফটোখনৰ সাইজটো ডাঙৰ হৈ যাব গতিকে আমি 100 কৈ দিছো ইয়াক 100 বা 72 কৈ দিব পাৰে আপুনি পিক্সেল পাৰ ইঞ্চিত ফটোখনৰ সাইজ হ'ব 2100 into 1500 টোটাল পিক্সেল আৰু ৰিজল্যুশন হ'ব 1 ইঞ্চিত 100 টাকা পিক্সেল থাকিব পিক্সেল পাৰ ইঞ্চি ওৰিয়েন্টেশন পোৰ্ট্ৰেইট সদায় থিয়টো পোৰ্ট্ৰেইট কয় আৰু ল্যান্ডস্কেপ পথালিটো কয় উইথ যাৰ বেছি থাকিব হাইটটো কম থাকিব তাক কয় ল্যান্ডস্কেপ আৰু পোৰ্ট্ৰেইট হৈছে হাইটটো যাৰ বেছি থাকিব আৰু উইথটো যাৰ কম থাকিব তাক কয় পোৰ্ট্ৰেইট গতিকে আমি এতিয়া নেক্সট অপচনত যাও কালাৰ মোড RGB কালাৰ আৰু CMYK কালাৰ থিওৰি পিছত আমি কালাৰ থিওৰি বুজিম কিন্তু RGB আমি সকলোৱে জানো ৰেড গ্ৰীন ব্লু তিনটা মেৰি কালাৰৰ পাই আটাইখিনি কালাৰ হয় RGB কালাৰটো আমাৰ স্ক্ৰিনত চাবৰ কাৰণে লাগে আপুনি টিভি বা LCD LED জি স্ক্ৰিনত নহক স্ক্ৰিনত চাবৰ কাৰণেহে RGB কালাৰ লাগে যদি আপুনি প্ৰিন্ট কৰিব বিচাৰে তেতিয়া হলে CMYK কালাৰ ইউজ কৰিব লাগিব CMYK কালাৰটো হৈছে cyan C for cyan M for magenta Y for yellow K means black চাৰিটা কালাৰ থাকে প্ৰিন্টাৰত সদায় চাৰিটা কালাৰ গতিকে আমি এতিয়া আমাক প্ৰ্যাকটিক্যালৰ কাৰণে লাগে আমি সাম এডিটিং কৰিম আমি প্ৰিন্ট নকৰো RGB কালাৰৰ CMYK কে RGB কালাৰৰ ভ্যালুটো বেছি আৰু দেখিবলৈও ভাল খালি স্ক্ৰিনতে চাব পাৰিব আপুনি প্ৰিন্ট কৰিব নোৱাৰে RGB কালাৰটো আমি বৰ্তমান প্ৰিন্ট নকৰো গতিকে RGB কালাৰকে ইউজ কৰিছো 8 বিট আপুনি ফোনতে হক বা আপোনাৰ ওয়েবসাইটতে হক যিমানখিনি গ্ৰাফিক্স দেখে PNG হক আপোনাৰ JPG হক 8 বিটৰ থাকে এই বিটছৰ পিছত আলোচনা কৰিম আমি 8 বিটৰ থাকে গতিকে এটো আপুনি 8 বিটে থাকিব দিব 8 বিট কালাৰ বা 16 বিট আপুনি ইচ্ছা কৰিলে 16 বিট 32 বিটও দিব পাৰিব কালাৰৰ ভ্যালু বিলাক বেছি হৈ গৈ থাকে বেছি কালাৰ থাকিব 16 বিটত বেছি কালাৰ থাকিব 32 বিটত বেছি কালাৰ থাকিব তাতকৈ গতিকে আমি বৰ্তমান 8 বিটক ইউজ কৰো নেক্সট অপচন হৈছে বেকগ্ৰাউণ্ড কন্টেন্ট হোৱাইট আমি বেকগ্ৰাউণ্ড আমি যে ফটোখন বনাম তাৰ বেকগ্ৰাউণ্ডটো আমাৰ কালাৰ কেনেকুৱা দিম আমাৰ প্ৰজেক্টৰ বেকগ্ৰাউণ্ড কালাৰ কেনেকুৱা দিম হোৱাইট দিম ব্ল্যাক দিম নে বেকগ্ৰাউণ্ডত আমাৰ নিজৰ কিবা কালাৰ দিম নিজে বাছি লম কিবা এটা কালাৰ সকলে তিনটা অপচন নহয় আপুনি যদি মাউসৰ স্ক্ৰল বাটনটো তললৈ ডাউন কৰি দিয়ে তাৰ তলত দেখা পাব ট্ৰান্সপাৰেন্ট কাস্টম মিন্স আপোনাৰ মতে আপুনি ল'ব পাৰিব কালাৰ সজাই ল'ব পাৰিব ট্ৰান্সপাৰেন্টটো আমি সকলোৱে জানোৱে চাগে যিসকলে নাজানে কৈ দিছো ট্ৰান্সপাৰেন্ট হৈছে আমাৰ গ্লাছৰ দৰে গ্লাছখন আমি ট্ৰান্সপাৰেন্ট বুলি কওঁ যেটো অবজেক্টৰ মাজেদি ৰে পাৰ হৈ যাব পাৰে বা ৰশ্মি পাৰ হৈ যাব পাৰে পোহৰ পাৰ হৈ যায় যেটো অবজেক্টৰ মাজেদি তাক কোৱা হয় ট্ৰান্সপাৰেন্ট
গতিকে আমাক বৰ্তমান হোৱাইটে লৈ লওঁ আমি বেকগ্ৰাউণ্ডটো হোৱাইট আকৌ চিলেক্ট কৰি দিছোঁ এডভান্স অপশ্যন এতিয়া আমি আলোচনা নকৰোঁ পিছত কৰিম এডভান্স অপশ্যনটো থাকিব দিছোঁ ইয়াত আমি বেচিক্সখিনি শিকোঁ আজি নেক্সট অপশ্যন আমি ক্ৰিয়েটত ক্লিক কৰিম ক্ৰিয়েটত ক্লিক কৰাৰ পিছত আপোনাৰ এইখন ইণ্টাৰফেচটো দেখা পাইছে ইয়াতে এইখনক কয় কেনভাছ বুলি কোৱা হয় এইখন আমি যিখন চাইজ যি ফটোখন আনিছিলোঁ সেই ফটোখন এইখনে নতুন যিটো অবজেক্ট বনাইছিলোঁ নতুন যিখন ফটো বনাইছিলোঁ এইখনে গতিকে ইয়াৰ আপুনি লেফ্ট চাইডে দেখিব টুল পেনেল এইটো আমাৰ টুল বক্স হয় বা টুল বাৰ বুলি কোৱা হয় ইয়াক আৰু ইয়াতে আমি যিবিলাক টুল চিলেক্ট কৰিম এইখিনি পেনেলবিলাক হয় ইয়াত পেনেল বিভিন্ন ধৰণৰ পেনেল আপোনালোকে দেখা পাইছে ইয়াতে পেনেল এইখিনি কালাৰ সোৱাটচেছ লাৰ্ণ এইখিনি পেনেল হয় এই পেনেলবিলাক ইয়াত আমি যদি যিটো টুলছ ইউজ কৰোঁ তাৰ ডিটেইলছটো তাৰ প্ৰপাৰ্টিজবিলাক ইয়াত শ্ব' হয় প্ৰপাৰ্টিজ কি ইউজ কৰিছোঁ আমি এইখিনি ইয়াতে শ্ব' হয় আৰু এইখিনি টোটেলি কাষ্টমাইজেবল মিনছ আপোনাৰ নিজৰ মৰ্জিত আপুনি সজাই ল'ব পাৰে লেফ্ট চাইডে ধৰক টুলবাৰ কয় বা টুল বক্স বুলিও কোৱা হয় ৰাইট চাইডে কিছুমান পেনেল দিয়া আছে এইখিনি পেনেল দেখিছে প্ৰথমতে আপোনালোকক কৈ দিওঁ যে যদি আপোনাৰ স্ক্ৰীনৰ পৰা কিবা নাইকিয়া হৈ যায় ধৰা হওক আপুনি ইয়াতে এই স্ক্ৰীনখন ধৰি লওক নাইকিয়া হৈ গ'ল এই স্ক্ৰীনখন ইয়াত নাই আপোনাক এই স্ক্ৰীনখন লাগিছিলে বা আপুনি ইয়াতে কালাৰ স্ক্ৰীনখন আছিলে এইখন ইয়াৰ পৰা নাইকিয়া হৈ গ'ল আপুনি কি কৰিব তেতিয়া এইখিনি যদি আমাৰ নাইকিয়া হৈ যায় ইয়াতে যদি নাইকিয়া হৈ যায় ইয়াত আমাৰ নাইকিয়া হৈ গ'ল ইয়াৰ পৰা আমাকতো লাগিছিলে বা তেতিয়া আমি ক'ত যাম উইণ্ড' নেক্সট অপশ্যন ৱৰ্ক স্পেচ ৰিছেট এছেঞ্চিয়েলত যদি আমি ক্লিক কৰোঁ তেতিয়া আমাৰ আগতে যেনেকৈ আছিলে যি আছিলে চব তেনেকৈ গুচি আহিব চব পেনেলবিলাক নিজৰ জেগাত গুচি গ'ল দেখা পাইছে আৰু ফটোশ্বপৰ প্ৰতিখন উইণ্ড' হৈ যায় কাষ্টমাইজেবল প্ৰতিখন মানে প্ৰতিটো পেনেল কাষ্টমাইজেবল কালাৰটো আমি মন গ'লে আনিব পাৰোঁ নেক্সট অপশ্যন হৈছে সোৱাটচেছটো আনিব পাৰোঁ আমি ইয়াতে মানে ব্লু কালাৰ এটা অপশ্যন দেখা পাইছে মানে সোৱাটচেছটো ইয়াৰ লগত মিক্স হৈ যাব সোৱাটচেছ এইটো পেনেলৰ লগত বোতাম হিচাপে আমি ৰাখি দিছোঁ বা আপুনি লাৰ্ণটো আনি ইয়াত ব্লু কালাৰটো যে দেখা পাইছে সেই জেগাটোতে লাৰ্ণটো হ'ব লাৰ্ণ এইটো আমাৰ নিজৰ ৱৰ্ক স্পেচ এটা বনাই লৈ পেলাই ৱৰ্ক স্পেচ এটা বনাই ল'লোঁ আমাৰ ডিজাইনত বনোৱাৰ পিছত আমি উইণ্ড'জত গৈ পেলাই নিউ ৱৰ্ক স্পেচ ছেভ কৰি ল'ব পাৰিম নিউ ৱৰ্ক স্পেচ এটা নিউ ৱৰ্ক স্পেচত আমি ছেভ কৰি ল'ব পাৰিম গৈ নিজৰ ডিজাইন এটা বনাই লৈ অ'কে ঠিক আছে তেতিয়াহ'লে যদি আমাৰ এইখিনি যদি খেলি মেলি হয় কিবা বোলে নাইকিয়া হৈ গ'ল উইণ্ড' তেতিয়া ক'ত যাম উইণ্ড'জ ৱৰ্ক স্পেচ ৰিছেট এছেঞ্চিয়েলছ ক্লিক কৰি দিম আকৌ আগৰ জেগাত গুচি আহিব চব পেনেল টুল বক্সটো আমি মুভ কৰিব পাৰিম টুল বক্সৰ ওপৰত ধৰি মাজলৈ আনিব পাৰিম আমি ইয়াতে আমাৰ এৰো এটা দেখিছে ডাবল হেডেড এৰো এটা দেখিছে এৰোটোত ৰাইট চাইডে মুভ কৰি আছে এৰো দেখিছেনে ৰাইট এৰো ইয়াতে যদি আমি ডাবল ক্লিক কৰোঁ আমাক কলমটো দুটা কলমত দেখাব আমাৰ টুলছখিনি মই দুটা কলমতে নৰ্মেলি ইউজ কৰি ভাল পাওঁ আপোনালোকে নিজৰ কথা যদি ছিংগুল কলমত ইউজ কৰি ভাল পায় টুলছবিলাক ছিংগুল কলমত ইউজ কৰিব মই ডাবল কলমত ইউজ কৰোঁ ডাবল কলম কৰি লৈছোঁ ইয়াতে ক্লিক এটা কৰি দিলে ডাবল কলম হৈ যাব অ'কে মোক এতিয়া যিখিনি এইটো এতিয়া আমাৰ কলেপছ কৰিব নালাগে বল ইয়াতে কলেপছ কৰি দিছোঁ এক্সটেণ্ডেড হৈ আছে ধন্যবাদ বন্ধুসকল আজিলৈ ইমানেই নমস্কাৰ মই অংকুৰ আপোনালোক সকলোলৈকে এছডিএছ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ আজি আমি আৰম্ভ কৰিম ফটোশ্বপৰ ক্লাছ 1 আমি ফটোশ্বপটো খুলিব হ'লে ইয়াত ডেস্কটপতে থকা আইকনটো ডাবল ক্লিক কৰিলে খোল খাব বা আপুনি ষ্টাৰ্ট বুটামতে গৈ ফটোশ্বপ বুলি চাৰ্চ কৰি দিলোঁ খোল খাব ইয়াতে এইটো ফটোশ্বপ দেখা পাইছে ইয়াতে ক্লিক কৰিলেও খোল খাব অলৰেডি মই খুলি থোৱা আছে ইয়াত টাস্ক বাৰত গতিকে আমাৰ ফটোশ্বপটো খোলাৰ পিছত আহিব এইটো ইণ্টাৰফেচ এইটো আমাৰ ফটোশ্বপৰ প্ৰথম ইণ্টাৰফেচটো এইটো দেখা পাইছে
প্ৰথমতে আপোনাক ইয়াতে ফটোশ্বপ খোলাৰ লগে লগে ৱেলকাম স্ক্ৰীন এখন দেখা দিছে, য'ত নেকি আপোনাৰ ফটোশ্বপৰ লগত ৰিলেটেড অলপ ইনফৰমেশ্যন কোম্পানীৰ ফালৰ পৰা প্ৰভাইড কৰা হয়। এইখিনি আমাৰ ৰিচেণ্ট ফাইলবিলাক আমি অলপ আগত ইউজ কৰি যোৱা বা আগতে ইউজ কৰি যিবিলাক আমি ইউজ কৰিছিলোঁ ফাইল, সেই ফাইলখিনি ইয়াত শ্ব' কৰি আছে, ৰিচেণ্ট ফাইল এইখিনি। ইয়াতে আপোনাৰ নেক্সট অপশ্যনটো ফটোশ্বপ, আমি নামটোতে ফটোশ্বপ নামটোতে আমি গম পাইছোঁ যে ফটোৰ লগত ৰিলেটেড ফটো এখন আমি এডিটিং কৰিব পাৰিম, তাক কাট কৰিব পাৰিম, কপি কৰিব পাৰিম, নতুন ফটো এখন বনাব পাৰিম, তাক ডিজাইন কৰিব পাৰিম, বা আপুনি নতুন ফাইল এটা বনাব পাৰিব। ফাইলত আপুনি বা ৱেব ডিজাইনৰ কাৰণে লাগে, আমাৰ মোবাইল এপ ডেভেলপমেণ্টৰ কাৰণে লাগে ফটোশ্বপ। ফটোশ্বপ হৈছে এটা ৰাষ্টাৰ বেছ ছফ্টৱেৰ। ৰাষ্টাৰ বেছ মিনছ হৈছে আপোনাৰ পিক্সেলৰ লগত কাম কৰে। ৰাষ্টাৰ এণ্ড ভেক্টৰ, পিছত আমি আলোচনা কৰিম ৰাষ্টাৰ আৰু ভেক্টৰৰ বিষয়ে। বৰ্তমান ইমানে জানি থওক যে ৰাষ্টাৰ গ্ৰাফিক্সটো সদায় আমাৰ পিক্সেলৰ লগত কাম কৰে, আৰু ভেক্টৰ গ্ৰাফিক্সটো আপোনাৰ মেথমেটিকেল কেলকুলেশ্যন হয়, শ্বেপৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যিমানে জুম নকৰক সি ফাটি নাযায় কেতিয়াও। তেতিয়াহ'লে ব'লক আৰম্ভ কৰোঁ। আমাক এটা নতুন ফাইল লাগে, নিউ বটামত ক্লিক কৰিম। ক্লিক কৰাৰ আপোনাৰ এখন উইণ্ড' ওলালে ইয়াতে। যদি আপোনাৰ ৱেলকাম স্ক্ৰীনখন নাহে, তেতিয়া ইয়াৰ পৰাও আপুনি ফাইল নিউ কৰিলেও ইয়াৰ পৰাও একেখন স্ক্ৰীনে দেখা দিব। ইয়াত আপুনি দেখা পাইছে এইখিনি ৰিচেণ্ট চাইজ, এইখিনি আমি আগতে যিবিলাক চাইজ ইউজ কৰি গৈছোঁ সেই চাইজখিনি ইয়াত আছে। নেক্সট আপোনাৰ ছেভড, যিটো চাইজ আপুনি বাৰে বাৰে ইউজ কৰি থাকে তাক আপুনি ছেভ কৰি ল'ব পাৰিব। ইয়াতেতো আমি শিকিম পিছত, বাকী পিছত যেনেকৈ আপুনি ফটো প্ৰিণ্ট কৰিবৰ কাৰণে লাগে প্ৰিছেট হয়, প্ৰিছেট অলৰেডি দিছে। লিগেল চাইজ A4 চাইজ, আমাৰ A4 চাইজৰ পেপাৰটো সকলোৱে জানে, A4 চাইজ, A6, A5 এনেকৈ এইবিলাক ইণ্টাৰনেশ্যনেল পেপাৰ চাইজ হয়, প্ৰিডিফাইন প্ৰিছেট হয়। আৰ্ট এণ্ড ইলাষ্ট্ৰেশ্যনৰ কাৰণে লাগে, বা আপোনাক ৱেব ডেভেলপমেণ্ট, ৱেব ডিজাইনিঙৰ কাৰণে লাগে, এটা ৱেবছাইট বনাবৰ কাৰণে, ডিজাইন দিবৰ কাৰণে লাগে, তেতিয়া ৱেবৰ কিছুমান আপোনাৰ প্ৰিছেট দিয়া আছে ইয়াত দেখিছে। নেক্সট আমি মোবাইল এপছ ডেভেলপমেণ্টৰ কাৰণে আছে, এইখিনি মোবাইল এপছৰ যদি আমি ডিজাইন দিব বিচাৰোঁ তেতিয়াহ'লে দিব পাৰোঁ। ইয়াতে UI ডিজাইন কৰিব পাৰোঁ। আৰু ফিল্ম এণ্ড ভিডিঅ'ছ কাৰণে দিছে প্ৰিছেট, এইখিনি সেই প্ৰিছেটখিনি আমি দেখিছোঁ। নেক্সট আমি এতিয়া যাওঁ, আমি ৰাইট ছাইডে পেনেলটোত চাব। ইয়াতে ৰাইট ছাইডৰ পেনেলটোত আছে প্ৰিছেট ডিটেইলছ, অৰ্থাৎ আপোনাৰ চাইজৰ ডিটেইলছটো। চাইজৰ বিষয়ে জনাৰ আগত আমি জানি লওঁ যিহেতু ফটোশ্বপ হৈছে এটা ৰাষ্টাৰ বেছ ছফ্টৱেৰ মানে ৰাষ্টাৰ বেছ ছফ্টৱেৰ মানে হৈছে পিক্সেলত কাম কৰে। গতিকে আমি যি বনাম, যেনে ফ্লায়াৰ্ছ বনাম, ব্ৰাউচাৰ্ছ বনাম, বা মোবাইল এপ ডিজাইন কৰিম, বা ৱেবছাইট ডিজাইন কৰিব বিচাৰিছে, তাৰ চাইজ প্ৰথমতে আমি জানিব লাগিব। নহ'লে পাছত ইচ্ছা কৰি আমি তাক ডাঙৰ বা সৰুটো কৰিব পাৰিম, বা ডাঙৰ কৰিব নোৱাৰোঁ, কাৰণ ৰাষ্টাৰ ইমেজৰ পিক্সেল সৰুৰ পৰা ডাঙৰ কৰিলে ফাটি যাব আপোনাৰ, আৰু দেখিবলৈ বহুত বেয়া হৈ যাব। গতিকে প্ৰথমতে আপুনি জানিব লাগিব আপোনাৰ চাইজটো কি দিব, আপুনি চাইজটো কিমান চাইজ, সেইটো আমি আগতে জনাটো জৰুৰী, আমি জনাটো দৰকাৰ। যদি আপুনি বেলেগ ফটো এখন যদি এডিট কৰে তেতিয়াহ'লে আপোনাৰ চাইজৰ বিষয়ে ইমান প্ৰয়োজন নাই, যদিহে আপুনি ফটোখন প্ৰিণ্ট নকৰে। যদি প্ৰিণ্ট নকৰে তেতিয়া ডাইৰেক্টলি আমাৰ চিম্পল ফাইলত যাম, অ'পেন কৰিম, দেখাম কেনেকৈ অ'পেন কৰোঁ, আমি কেনেকৈ ফটো এখন এডিটিং কৰিব পাৰিম, তাক আমি ফাইলত গৈ অ'পেন কৰিম। অ'পেন কৰাৰ পিছতে কেনেকৈ এডিটিং কৰিব পাৰোঁ তাক চাইজৰ। কিন্তু নতুন আমি যেতিয়া ডকুমেণ্ট এটা বনাব যাম, চাইজটো জনাটো দৰকাৰ আমাৰ। গতিকে ইয়াতে আমি চাইজটো জানিব লাগিব যে আমি ফটো এখন বনাম, ইয়াত চাইজ কি দিম, প্ৰিছেট ডিটেইলছ। ইয়াতে আপোনাৰ অপশ্যনখিনি থাকিব। ইয়াত আপোনাৰ নামটো দিব কৈছে, আপুনি যে ফটোখন বা আপোনাৰ ডকুমেণ্টটো বনাব, প্ৰিণ্ট কৰিব, যেনে ফটো এখন বনাব আপুনি, বা আপুনি ৱেবছাইট এটা ডিজাইন কৰিব লৈছে, মোবাইল এপছ এটা ডিজাইন কৰিব লৈছে, ইয়াত প্ৰিছেট থাকে। এইখিনি প্ৰিছেটত অলৰেডি 6x4 ইঞ্চি 300 PPI কাক কয় তাকো বুজিম, 6x4 ইঞ্চি কাক কয় তাকো বুজিম। আমি ইয়াতে বুজি লৈছোঁ আনটাইটল, অৰ্থাৎ আপোনাৰ ফটোখনৰ এডিট কৰা ফটোখনৰ আপুনি নামটো দিব লাগে, বা আপোনাৰ প্ৰজেক্টটোৰ নাম দিব লাগে। আমি নাম এটা দি দিছোঁ SDS। ইয়াত আপোনাৰ এককটো হৈছে ইঞ্চিটো চাব পাৰে, আপুনি পিক্সেলতো চাব পাৰে, ইঞ্চি, পিক্সেল, চেণ্টিমিটাৰ, মিলিমিটাৰ, পইণ্টছ, পিকাছ, যিহতে নাচাওক আপুনি
এককটো চাব পাৰে ইয়াত আমি পিক্সেলত চাইছো পিক্সেলত চালে আমাৰ 2100 into 1500 ইয়াৰ মিন্সটো হৈছে উইথ সদায় বহলটো কোৱা হয় উইথ আৰু হাইট যেটো আপোনাৰ উচ্চতা ওখটো কোৱা হয় হাইট আমাৰ উইথটো আছে ফটোখনৰ উইথটো হ'ব 2100 পিক্সেল ইনটু হাইটটো হ'ব 1500 পিক্সেল আৰু ইয়াতে ওৰিয়েন্টেশন কেটা দিয়া আছে ওৰিয়েন্টেশন দুটা যদি ওৰিয়েন্টেশন আমি পোৰ্ট্ৰেইট দিওঁ পোৰ্ট্ৰেইট দিলে আমাৰ ফটোখন থিয় হৈ আহিব অৰ্থাৎ হাইটটো বেছি হ'ব ওয়েটটো কম হ'ব ইয়াত উলটি গ'ল আপুনি দেখিব পাইছে ওয়েটটো 1500 হৈ গ'ল হাইটটো 2100 হৈ গ'ল নেক্সট যদি আমি ল্যান্ডস্কেপ যদি পথালিকৈ চাব বিচাৰো তেতিয়া হলে ল্যান্ডস্কেপত ক্লিক কৰি দিম তেতিয়া পথালি লাগিব নিশ্চয় হাইটটো কম হ'ব আৰু ওয়েটটো বেছি হ'ব নহয় জানো ৰিজল্যুশন 300 ৰিজল্যুশন 300 means 300 ইয়াত দিয়া যায় পিক্সেল কাকৈ বুজিম পিছত পিক্সেল আপোনালোকে দেখা পাইছে হয়তো ঠিক আছে বাৰু মই বুজাই দিম পাছত পিক্সেলটো হৈছে আপোনালোকৰ নিজৰ কেমেৰাত কেতিয়াবা ফটো মাউতে চাবচোন জুম কৰি চাব অভাৰ জুম কৰি চাব তেতিয়া দেখা পাবগে সৰু সৰু কিছুমান চাৰিচুকীয়া ৰেক্টেংগুলাৰ ফৰ্মত কিছুমান বক্স দেখা পাব সেইখিনিকে এটা পিক্সেল বুলি কয় ৰিজল্যুশনটো হৈছে 1 পিক্সেল পাৰ ইঞ্চি এককটো দেখিছে পিক্সেল পাৰ ইঞ্চি অৰ্থাৎ 1 ইঞ্চিত কিমানটাকৈ পিক্সেল থাকিব ইয়াত দিয়া আছে 300 আমি 300 নকৰো 100 কৈ দিছো যেহেতু 300 1 ইঞ্চিত 300 পিক্সেল কে কৈ দিলে ফটোখনৰ সাইজটো ডাঙৰ হৈ যাব গতিকে আমি 100 কৈ দিছো ইয়াক 100 বা 72 কৈ দিব পাৰে আপুনি পিক্সেল পাৰ ইঞ্চিত ফটোখনৰ সাইজ হ'ব 2100 into 1500 টোটাল পিক্সেল আৰু ৰিজল্যুশন হ'ব 1 ইঞ্চিত 100 টাকা পিক্সেল থাকিব পিক্সেল পাৰ ইঞ্চি ওৰিয়েন্টেশন পোৰ্ট্ৰেইট সদায় থিয়টো পোৰ্ট্ৰেইট কয় আৰু ল্যান্ডস্কেপ পথালিটো কয় উইথ যাৰ বেছি থাকিব হাইটটো কম থাকিব তাক কয় ল্যান্ডস্কেপ আৰু পোৰ্ট্ৰেইট হৈছে হাইটটো যাৰ বেছি থাকিব আৰু উইথটো যাৰ কম থাকিব তাক কয় পোৰ্ট্ৰেইট গতিকে আমি এতিয়া নেক্সট অপচনত যাওঁ কালাৰ মোড RGB কালাৰ আৰু CMYK কালাৰ থিওৰি পিছত আমি কালাৰ থিওৰি বুজিম কিন্তু RGB আমি সকলোৱে জানো ৰেড গ্ৰীন ব্লু তিনটা মেৰি কালাৰৰ পৰাই আটাইখিনি কালাৰ হয় RGB কালাৰটো আমাৰ স্ক্ৰিনত চাবৰ কাৰণে লাগে আপুনি টিভি বা LCD LED যি স্ক্ৰিনত নহওক স্ক্ৰিনত চাবৰ কাৰণেহে RGB কালাৰ লাগে যদি আপুনি প্ৰিন্ট কৰিব বিচাৰে তেতিয়া হলে CMYK কালাৰ ইউজ কৰিব লাগিব CMYK কালাৰটো হৈছে cyan C for cyan M for magenta Y for yellow K means black চাৰিটা কালাৰ থাকে প্ৰিন্টাৰত সদায় চাৰিটা কালাৰ গতিকে আমি এতিয়া আমাক প্ৰ্যাকটিক্যালৰ কাৰণে লাগে আমি সাম এডিটিং কৰিম আমি প্ৰিন্ট নকৰো RGB কালাৰৰ CMYK কে RGB কালাৰৰ ভ্যালুটো বেছি আৰু দেখিবলৈও ভাল খালি স্ক্ৰিনতে চাব পাৰিব আপুনি প্ৰিন্ট কৰিব নোৱাৰে RGB কালাৰটো আমি বৰ্তমান প্ৰিন্ট নকৰো গতিকে RGB কালাৰকে ইউজ কৰিছো 8 বিট আপুনি ফোনতে হওক বা আপোনাৰ ওয়েবসাইটতে হওক যিমানখিনি গ্ৰাফিক্স দেখে PNG হওক আপোনাৰ JPG হওক 8 বিটৰ থাকে এই বিটছৰ পিছত আলোচনা কৰিম আমি 8 বিটৰ থাকে গতিকে এটো আপুনি 8 বিটে থাকিব দিব 8 বিট কালাৰ বা 16 বিট আপুনি ইচ্ছা কৰিলে 16 বিট 32 বিটও দিব পাৰিব কালাৰৰ ভ্যালু বিলাক বেছি হৈ গৈ থাকে বেছি কালাৰ থাকিব 16 বিটত বেছি কালাৰ থাকিব 32 বিটত বেছি কালাৰ থাকিব তাতকৈ গতিকে আমি বৰ্তমান 8 বিটক ইউজ কৰো নেক্সট অপচন হৈছে বেকগ্ৰাউণ্ড কন্টেন্ট হোৱাইট আমি বেকগ্ৰাউণ্ড আমি যে ফটোখন বনাম তাৰ বেকগ্ৰাউণ্ডটো আমাৰ কালাৰ কেনেকুৱা দিম আমাৰ প্ৰজেক্টৰ বেকগ্ৰাউণ্ড কালাৰ কেনেকুৱা দিম হোৱাইট দিম ব্ল্যাক দিম নে বেকগ্ৰাউণ্ডত আমাৰ নিজৰ কিবা কালাৰ দিম নিজে বাছি লম কিবা এটা কালাৰ অকলে তিনটা অপচন নহয় আপুনি যদি মাউসৰ স্ক্ৰল বাটনটো তললৈ ডাউন কৰি দিয়ে তাৰ তলত দেখা পাব ট্ৰান্সপাৰেন্ট কাস্টম মিন্স আপোনাৰ মতে আপুনি ল'ব পাৰিব কালাৰ সজাই ল'ব পাৰিব ট্ৰান্সপাৰেন্টটো আমি সকলোৱে জানোৱে চাগে যিসকলে নাজানে কৈ দিছো ট্ৰান্সপাৰেন্ট হৈছে আমাৰ গ্লাছৰ দৰে গ্লাছখন আমি ট্ৰান্সপাৰেন্ট বুলি কওঁ যেটো অবজেক্টৰ মাজেদি ৰে পাৰ হৈ যাব পাৰে বা ৰশ্মি পাৰ হৈ যাব পাৰে পোহৰ পাৰ হৈ যায় যেটো অবজেক্টৰ মাজেদি তাক কোৱা হয় ট্ৰান্সপাৰেন্ট গতিকে আমাক বৰ্তমান হোৱাইটে লৈলো আমি বেকগ্ৰাউণ্ডটো হোৱাইটক সিলেক্ট কৰি দিছো এডভান্স অপচন এতিয়া আমি আলোচনা নকৰো পিছত কৰিম এডভান্স অপচনটো থাকিব দিছো ইয়াত আমি বেসিক্স খিনি শিকো আজি নেক্সট অপচন আমি ক্ৰিয়েটত ক্লিক কৰিম
ক্ৰিয়েটত ক্লিক কৰাৰ পিছত আপোনাৰ এইখন ইণ্টাৰফেচটো দেখা পাইছে ইয়াতে এইখনক কয় কেনভাছ বুলি কোৱা হয় এইখন আমি যিখন সাইজ যি ফটোখন আনিছিলোঁ সেই ফটোখন এইখনে নতুন যেটো অবজেক্ট বনাইছিলোঁ নতুন যিখন ফটো বনাইছিলোঁ এইখনে গতিকে ইয়াৰ আপুনি লেফট সাইডে দেখিব টুল প্যানেল এটো আমাৰ টুল বক্স হয় বা টুল বাৰ বুলি কোৱা হয় ইয়াক আৰু ইয়াতে আমি যিবিলাক টুল সিলেক্ট কৰিম এইখিনি প্যানেল বিলাক হয় ইয়া প্যানেল বিভিন্ন ধৰণৰ প্যানেল আপোনালোকে দেখা পাইছে ইয়াতে প্যানেল এখিনি কালাৰ সোৱাটচেছ লাৰ্ন এখিনি প্যানেল হয় এই প্যানেল বিলাক ইয়াত আমি যদি যেটো টুলস ইউজ কৰো তাৰ ডিটেইলস তো তাৰ প্ৰপাৰ্টিজ বিলাক ইয়াত শো হয় প্ৰপাৰ্টিজ কি ইউজ কৰিছো আমি এখিনি ইয়াতে শো হয় আৰু এখিনি টোটালি কাস্টমাইজেবল মিন্স আপোনাৰ নিজৰ মৰ্জিত আপুনি সজাই ল'ব পাৰে লেফট সাইডে অলপ টুলবাৰ কয় বা টুল বক্স বুলি কোৱা হয় ৰাইট সাইডে কিছুমান প্যানেল দিয়া আছে এখিনি প্যানেল দেখিছে প্ৰথমতে আপোনালোকক কৈ দিওঁ যে যদি আপোনাৰ স্ক্ৰিনৰ পৰা কিবা নাইকিয়া হৈ যায় ধৰা হওক আপুনি ইয়াতে এই স্ক্ৰিনখন ধৰি লওক নাইকিয়া হৈ গ'ল এই স্ক্ৰিনখন ইয়াত নাই আপোনাক এই স্ক্ৰিনখন লাগিছিলে বা আপুনি ইয়াতে কালাৰ স্ক্ৰিনখন আছিল এইখন ইয়াৰ পৰা নাইকিয়া হৈ গ'ল আপুনি কি কৰিব তেতিয়া এখিনি যদি আমাৰ নাইকিয়া হৈ যায় ইয়াতে যদি নাইকিয়া হৈ যায় ইয়াত আমাৰ নাইকিয়া হৈ গ'ল ইয়াৰ পৰা আমাক তো লাগিছিলে বা তেতিয়া আমি ক'ত যাম উইন্ডো নেক্সট অপচন ওয়ার্ক স্পেস রিসেট এসেনশিয়ালত যদি আমি ক্লিক কৰো তেতিয়া আমাৰ আগতে যেনেকৈ আছিলে যি আছিলে সব তেনেকৈ গুছি আহিব সব প্যানেল বিলাক নিজৰ জায়গাত গুছি গ'ল দেখা পাইছে আৰু ফটোজবা প্ৰতিখন উইন্ডো হৈ যায় কাস্টমাইজেবল প্ৰতিখন মানে প্যানেল প্ৰতিটো প্যানেল কাস্টমাইজেবল কালাৰটো আমি মন গলি আনিব পাৰো নেক্সট অপচন আছে সোৱাটচেছটো আনিব পাৰো আমি ইয়াতে এটা মানে ব্লু কালাৰ এটা অপচন দেখা পাইছে মানে সোৱাটচেছটো ইয়াৰ লগত মিক্স হৈ যাব সোৱাটচেছ এইটো প্যানেলৰ লগত বোতাম হিচাপে আমি ৰাখি দিছো বা আপুনি লাৰ্নটো আনি ইয়াত ব্লু কালাৰটো যে দেখা পাইছে সেই জায়গাটোতে লাৰ্নটো হ'ব লাৰ্ন এটো আমাৰ নিজৰ ওয়ার্ক স্পেস এটা বনাই লৈ পেলাই ওয়ার্ক স্পেস এটা বনাই ললো আমাৰ ডিজাইনত বনোৱাৰ পিছত আমি উইন্ডোজত গৈ পেলাই নিউ ওয়ার্ক স্পেস সেভ কৰি লব পাৰিম নিউ ওয়ার্ক স্পেস এটা নিউ ওয়ার্ক স্পেসত আমি সেভ কৰি লব পাৰিম গৈ নিজৰ ডিজাইন এটা বনাই লৈ ওকে ঠিক আছে তেতিয়ালে যদি আমাৰ এখিনি যদি খেলিমেলি হয় কিবা বলা নাইকিয়া হৈ গ'ল উইন্ডো তেতিয়া ক'ত যাম উইন্ডোজ ওয়ার্ক স্পেস রিসেট এসেনশিয়ালস ক্লিক কৰি দিম আকৌ আগৰ জায়গাত গুছি আহিব সব প্যানেল টুল বক্সটো আমি মুভ কৰিব পাৰিম টুল বক্সৰ ওপৰত ধৰি মাজলৈ আনিব পাৰিম আমি ইয়াতে আমাৰ এৰো এটা দেখিছে ডাবল হেডেড এৰো এটা দেখিছে এৰোটো ৰাইট সাইডে মুভ কৰি আছে এৰো দেখিছে না ৰাইট এৰো ইয়াতে যদি আমি ডাবল ক্লিক কৰো আমাক কলমটো দুটা কলমত দেখাব আমাৰ টুলছখিনি মই দুটা কলমতে নরমালি ইউজ কৰি ভাল পাওঁ আপোনালোকে নিজৰ কথা যদি সিঙ্গল কলমত ইউজ কৰি ভাল পায় টুলস বিলাক সিঙ্গল কলমত ইউজ কৰিব মই ডাবল কলমত ইউজ কৰোঁ ডাবল কলম কৰি লৈছো ইয়াতে ক্লিক এটা কৰি দিলে ডাবল কলম হৈ যাব ওকে মোক এটা যিখিনি এটো এটা আমাৰ কলাপস কৰিব নালাগে বল ইয়াতে কলাপস কৰি দিছো এক্সটেন্ডেড হৈ আছে ধন্যবাদ বন্ধুসকল আজিলৈ ইমানেই